বছৰত যে ক'লে আদিবাসী মাজত যে যুদ্ধ হৈছিলে, কিন্তু এই যুদ্ধ কৰা মানুহবিলাক কোন আছিলে? এই যুদ্ধ কৰা মানুহবিলাক UPPL দলতে আছিলে। বিপি সময়তো চৰকাৰে যি ফাণ্ড বনাইছে, প্ৰমোদ বড়োতো যিমানখিনি ৰাস্তা আছে চব वाइडनिंग एक्सटेंशन कमप्लीट करा हो। गुदुं गुदुं खबर लाना फैलायबाय। दा इलेक्शना खाथि खाथिसै, गाव गाव पार्टीखौ देरहाहोनो एबा गासै पावाराव लाबोनो थाखाय गोबां नारा नाथा नाजादों। नाथाय बिनि गेजेरजोंनो सोर मबेखिनिसिम मावदों एबा सोर थगायसुलाया सोर, दा थगायबाय सानानै गोदै गोदै खोथा बुंनानै दा रायजो राजानि गोसोफोरखौ गोजाव होदों सोर? नोंथांमोननो आं दसे उनाव फुरा फाटाफाटि जोख्रुबलायनाय, हाथाय थाथाय बायजोबलायनाय, बेबायदि फेस टु फेस सौख्रुबलायबा मोदोम थोदोम गाजोबलायनाय, बेबायदि नोंथांमोनहा भिडिअखौ नायजोब, बेनि उनावसो बुजिगोन। थदो बिदिबा रायजोफोर जोङो भिडिअखौ स्टार्ट खालामनोसै। আপোনালোকে আমি কিছুদিন আগতে আমি সৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি প্ৰতিটো ব্লকত আমি জৰীপ চলাইছিলোঁ। ওদালগুৰি সাৰ্কুলৰ আমাৰ 100% ট্ৰাইবেল এণ্ড ব্লকৰ আণ্ডাৰত আমাৰ মাটিৰ অধীনত আছে। যদি আইন সংশোধন নহয় তেতিয়ালৈকে আমাৰ কোনো খিলঞ্জীয়াই ইয়াতে আমাৰ মাটিৰ অধিকাৰ নাপায়। আমি প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে সংবিধানৰ আইনখন আপোনালোকে সংশোধন কৰক আৰু খিলঞ্জীয়া ৰাইজক আপোনালোকে ভূমিৰ পট্টা আপোনালোকে প্ৰদান কৰক। বহু ক্ষেত্ৰত আমি দেখিলোঁ যে দল সংগঠন ক্ষুব্ধ হৈ পৰিছে। BPF অৱশ্যে বিৰোধী দল, তেওঁলোকেও যথেষ্ট কথাত কৈছে যে আমি সুবিধা পোৱা নাই। মিত্ৰ দল আছে UPPL BJP, কি ক'ব? যথেষ্ট আমি দেখিছোঁ যে এটা তেওঁলোকে খুব উজাৰিছে। হয়, আজি যে এই BTR এই BTCত সকলো দল সংগঠন আজি যে আমাৰ মাটি পাটা পোৱা নাই, আমুক হোৱা নাই, তুমুক হোৱা নাই, সেই যে ক'ব পাৰা, দাবী কৰিব পাৰা, এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে? আপোনালোকে জানে এটা সময়ত এই BTR অঞ্চল কিয় বড়োফাই আন্দোলন কৰিছিলে, কিয় ৰঞ্জন দৈমাই আন্দোলন কৰিছিলে? এই অঞ্চলত কি আছিল? ৰাস্তা পদূলি। এতিয়া যিয়ে নহওক, আমাৰ 2003 চনত আপোনালোকে জানে 1993 BC চুক্তি হৈছে। BC চুক্তি আমাৰ বড়োবিলাকৰ যি দাবী দাৱা সেইটো ফুলফিল কৰিব পৰা নাই। তাৰপিছত আকৌ আন্দোলন হ'ল, তাৰপিছত আমাৰ 2003 BTC চুক্তি হ'ল, আমি 40টা সমষ্টি পালোঁ। তাৰপিছত সেইটো আমি বড়োবিলাকে সন্তুষ্ট হোৱা নাই। আমাৰ যিহেতু সংকষ্ট চদিয়া আমাৰ বড়ো জাতি জনগোষ্ঠী আছে, তাৰ কাৰণে বড়োফাই যি সপোন দেখিছিল সংকষ্ট চদিয়া ব্ৰহ্মপুত্ৰ নদ পাৰত যি ছেপাৰেট ষ্টেট আমাৰ ক্ৰিয়েশ্যন কৰা, সৃষ্টি কৰা, তাৰপিছত সকলো এই অঞ্চলত থকা জাতি জনগোষ্ঠী জাষ্টিছ আৰু ইকুৱেল ডেভেলপমেণ্ট সেইটো দিয়া, এই সপোনটো লৈ আজি হাগ্ৰামা শাসন কৰিছে, প্ৰমোদ বড়ো শাসন কৰিছে। এই মাত্ৰ আমাৰ BPFৰ নেত্ৰী বুদুমায়া বাইদেৱে কৈছে, তেখেতে প্ৰমোদ বড়োৱে যি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে সেইটো পূৰণ কৰিব পৰা নাই। কোনটো প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই মই কুৱেশ্যন কৰিছোঁ। কাৰণ আমাৰ BTR চুক্তি শুনক, আপোনালোকে শুনক, পাতিম আমি This is the mentality of BPF. They have no capacity to listen. নিশ্চয় মই এটা আপোনালোকক অনুৰোধ কৰিছোঁ, এটা অনুৰোধ, ঠিক আছে এটা অনুৰোধ কৰিছোঁ, এটা অনুৰোধ কৰোঁ। প্ৰথমতে কথা পাতা নাই আপোনালোকে নাই। বাইদেৱে যেতিয়া কথা পাতি আছিল, এক মিনিট ছাৰ, বাইদেৱে যেতিয়া কথা পাতিছিল আমিতো একো কোৱা নাই, কথা শুনিব লাগিব। এতিয়া BTR চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত কি হোৱা নাই? আজি যদি আগ্ৰামা মহিলাৰীয়ে যদি কাম কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিব নালাগিছিল। আজি চাওক আপোনালোকে, এতিয়া মই ক'ম, আহক, কি ক'ব? বাইদেউ, প্ৰথমে মই আপোনাক ধন্যবাদ দিছোঁ। যিহেতু এতিয়া বৰ্তমান আমাৰ দল সংগঠনসকলে যিসকল কথাবিলাক তেখেতসকলে ৰাখিলে, আজি যিখন BTC চুক্তি আমাৰ ভাৰতীয় সংবিধানক লৈ পিনে চুক্তি হৈছিল, দুয়োখন সংসদত লোকসভা ৰাজ্যসভাত উত্থাপন হৈ পিনে এই চুক্তিখন গৃহীত কৰা হৈছিল। কিন্তু যি BTC চুক্তিত 2003 চনৰ পৰা
2003 চনৰ আগৰ যিসকল ব্যক্তি BTCত থাকিব তেওঁলোকক শান্তি শুক্ৰতাৰ য'তে থাকে তাতে তেওঁলোকক অধিকাৰ দিয়া আছিল। কোনো ধৰণৰ ভূমিৰ কথাবিলাক উত্থাপন হোৱা নাছিল। যেতিয়াৰ পৰা BTR চুক্তি হ'ল বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীবিলাকে ভূমিৰ কাৰণে তেওঁলোকে ভাবিবলৈ চিন্তা কৰিবলৈ বাধ্য হ'ল। আজি BTCত কোনো ব্যক্তিয়ে ভূমিৰ কাৰণে লাঞ্ছন বঞ্চনা হোৱা নাছিল। BTR চুক্তি হোৱাৰ লগে লগে আমাক এনচাৰটো দিবি দক এতিয়া ৰ সকলো প্ৰথমতে মই সকলোকে অনুৰোধ কৰিছোঁ ৰ'ব মই কথা ক'ম এবাৰ মই কওঁনে মই আপোনালোকক অনুৰোধ কৰিছোঁ শুনিব মেণ্টেলিটি থাকিব লাগিব। আমি BPF বাইদেৱে কৈছিলে বা দল সংগঠন কৈছে ধুনীয়াকৈ শুনিছোঁ। আমাৰ এনচাৰটো শুনক না। তো এতিয়া মই ক'ম প্ৰমোদ বড়োই যি প্ৰতিশ্ৰুতি কিয় কৰা নাই। মই 1 নম্বৰ ক'ম সেল্ফ গ্ৰুপত 75,000 বুলি দিম কৈছিলে। প্ৰথম কিস্তি আমি 25,000কে 10,000ক দিলি 10,000 ৰেডি হৈ আছে নহয় জানো। আমাৰ এতিয়া BTR ইমপ্লিমেণ্টেশ্যন হ'ব লাগে। অলৰেডি 60টা যিখিনি 80% বড়ো পপুলেশ্যন আছে অলৰেডি সোমাই গ'ল। আৰু এইবাৰ ইলেকশ্যন আগত যিহেতু সমষ্টিটো নহয় অল BTRত যিটো 60টা সমষ্টি হোৱা কথা সেইটো নহ'ব। কিন্তু ইলেকশ্যনটো আমাৰ 60টা গাঁৱৰ যি ৰাইজ তেখেতসকলে এইবাৰ BTR ইলেকশ্যনত 2025ত ভোট দিব পাৰিব। সেইটো আৰু তাতকৈ কি লাগে তাৰপিছত তেখেতসকলে কৈছে আমাৰ যিমানখিনি ৰাস্তা পদূলি আছে এই ৰাস্তা পদূলিয়ে শুনক এই ৰাস্তা পদূলি বৰ্তমান প্ৰমোদ বড়োই 1800 কিলোমিটাৰ অলৰেডি ৰাস্তা বনোৱা হ'ল। এই ৰাস্তাবিলাক আগতে আমাৰ আছে জৰাজীৰ্ণ আছিলে। BP সময়তো চৰকাৰী যি ফাণ্ড বনাইছে প্ৰমোদ বড়োতো যিমানখিনি ৰাস্তা আছে চব ৱাইডেনিং এক্সটেনশ্যন কমপ্লিট কৰা হ'ল। ঠিক হ'ব এই যে দাদা এজনে যে ক'লে 17 বছৰত যে ক'লে আদিবাসী মাজত যে যুদ্ধ হৈছিলে কিন্তু এই যুদ্ধ কৰা মানুহবিলাক কোন আছিলে। এই যুদ্ধ কৰা মানুহবিলাক UPPL দলতে আছে। আমি BPF চৰকাৰে কৰা নাই যুদ্ধ কৰিছিলে UPPL দলৰ মানুহবিলাক। আমাৰ শান্তি চুক্তিৰ বিষয়ে কম এতিয়া শুনিছা আৰু মই ক'ম UPPL কিয় জন্ম হৈছিলে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল কিয় জন্ম হৈছিল। এটা পাৰ্টিকে দি থাকিলে হ'ব। UPPLৰ দিনত 3টা এনে কি কাম হৈছে তেওঁলোকে যদি ক'ব পাৰে 3টা বেছি নালাগে। তাত কৰি দুখৰ বিষয়ে আৰু এটা কওঁ আগত 2003 চনৰ পৰা যিটো আমাৰ BTCত যিটো উন্নতি হৈ গৈ আছিল 2020 চনৰ পৰা স্তব্ধ হৈ গৈছে। এইটো আমাৰ দুখ লাগে। এতিয়া এটা কথা কওঁ আমি আগতেই চুপাৰী চিণ্ডিকেট কয়লা চিণ্ডিকেট ডিমা চিণ্ডিকেট শুনিছিলোঁ। কিন্তু UPL চৰকাৰৰ দিনত কিতাপ চিণ্ডিকেট হৈছে। ইয়াতকৈ দুখৰ বিষয় আছে নেকি। ল'ৰা ছোৱালীৰ শুনা সৰু কথাবোৰ শুনা শুনি থাকক। ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিক লৈ যদি দুৰ্নীতি কৰে তাতকৈ দুৰ্ভাগ্যজনক কিবা আছে নেকি। তাৰপিছত আৰু এটা কথা কওঁ তেওঁলোকৰ নেতাই এই আমাৰ 17 বছৰত হোৱা নাছিল তেওঁলোকৰ চেয়াৰমেনে টকাৰ ওপৰত শুই পেলাই ফটো দিয়ে পোষ্ট দিয়ে এইটো বুজা নাই। ইয়াতকৈ দুখৰ বিষয় আছে নেকি। তাৰপিছত ওদালগুৰি টাউনত কি 3টা কাম কৰিছে তেওঁলোকে কওকচোন। এনেকুৱা ওদালগুৰি টাউনৰ কথা কওক। আৰু তেওঁলোকে কয় কি ৰাস্তা ঘাট আৰু মোৰ তাতে ৰেকৰ্ডিং আছে 2003 চনৰ আগৰ ৰাস্তা আৰু 2003 চনৰ পিছত হোৱা ৰাস্তা আৰু 2020ৰ পৰা কি ৰাস্তা একো নাই আমি দিব পাৰিম। গতিকে আমাৰ দুৰ্ভাগ্যজনক দুৰ্নীতি ক'ত হৈছে আপোনালোকে নিজে প্ৰমাণ কৰক। আৰু এটা কথা আপোনালোকে কথা পাতক। শুনা ধৈৰ্য ৰাখক আপোনালোকে সকলোৱে শুনক। শুনা ধৈৰ্য ৰাখক। শুনিলা এই 2000 শুনিলা কিয় শুনিব নোৱাৰে। সত্য শুনিব টান পায়। এই কিতাপ চিণ্ডিকেটৰ কথাটো আপোনালোকৰ চেনেলত বুধবাৰে মই নিজে 9 বজাত চাইছোঁ। আপোনালোকৰ চেনেলতে কিতাপ চিণ্ডিকেট আমাৰ ওদালগুৰি টাউনত যিখিনি কাম 17 বছৰে BPF কৰিব পৰা নাছিল প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ উদ্যোগত ওদালগুৰি টাউনত মই কৈ আছোঁ ওদালগুৰি টাউনত আমি 18টা CC ব্লক ৰাস্তা কৰিবলৈ সক্ষম হৈছোঁ। 6টা ৱাৰ্ডত
30টা কমিউনিটি টয়লেট ওদালগুৰি অকল 6টা ৱাৰ্ডত 30টা কমিউনিটি টয়লেট আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু অন্যান্য ক্ষেত্ৰত আমি ড্ৰেইন বনাইছোঁ যিটো নেকি 17 বছৰে বিপিএফে কৰিব পৰা নাছিল আমি 30টা কমিউনিটি টয়লেট ওদালগুৰি টাউনত কৰিছোঁ 6টা ৱাৰ্ডত 18টা আমি ৰাস্তা বনাইছোঁ আমি ড্ৰেইন বনাইছোঁ আমি কি কৰা নাই ওদালগুৰি টাউনত এই বিটাৰ সকলো জাতি জনগোষ্ঠী শান্তিকে জীয়াই থাকিবৰ কাৰণে পৰিৱেশ বনাই দিয়া তাৰপিছত বড় অবড়ো আমাৰ যি পাৰ্থক্য সেইটো দূৰ কৰা তাৰপিছত আমাৰ জীৱন আৰু আমাৰ সম্পত্তি নিৰাপত্তা দিয়া ইয়াত সকলো জাতি জনগোষ্ঠীক এটা ভাল পৰিৱেশ লৈ গঢ়ি পেলাই সকলো জাতি জনগোষ্ঠী আগবঢ়াই লৈ যোৱা এই প্ৰতিশ্ৰুতি সকলো পালন কৰিছে প্ৰমোদ বড়োয়ে মই ক'বলৈ গৈ আছোঁ প্ৰমোদ চৰকাৰৰ দিনত আজি 5টা বছৰ হ'বলৈ গৈ আছে আৰু মাত্ৰ 4 মাহ আছে কিন্তু ডেভেলপমেণ্ট হৈ আছে কৈছে তেওঁলোকে মোৰ ওচৰৰ কাষতে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আছে জেজেমৰ কিন্তু আজিলৈকে নৰ্দমা খান্দি জিৰ' পানী একটোপা খাব পোৱা নাই মাত্ৰ 6 দিন দিছে পানী 6 দিন দিছে পানী 6 দিন দিয়াৰ পিছত আজিলৈকে জেজেমৰ তালা বন্ধ আজিলৈকে পানীয়ে নাই তো কি কৰে এইটো চৰকাৰে কি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি 5 মাহত কমপ্লিট কৰি দেখুৱাব নেকি আৰু আজিৰ তাৰিখত আপোনালোকে চাওক কোনটো টাউনত গাঁৱত ব্ৰিজ বনাই দেখুৱাইছে সেইটো দেখুৱাই দিয়ক কোনটো ব্ৰিজ অপেনিং কৰি দেখুৱাই দিয়ক আজিৰ তাৰিখত 5 মাহত কোনটো ব্ৰিজ বনাই দেখুৱাব আপোনালোকে ভৰিং চৰকাৰে দেখুৱাই দিয়ক যে ইউপিপিএল आरो माखासे बिजेपिनि एबा कंग्रेसनि गोबां पार्टिफोरबो दंफायो दा बेनि गेजेराव मेन रला लादों जाहैबाय बिपिएफ आरो इउपिपिएलजों दा बे जोंनि बिटिसिआव गोबां बेबायदिनो फाट्टा-फाट्टि दावहा नांलायनाय आरो फैगोन जे बिटिसि इलेक्शन बेयाव जाखागोनखा निश्चय दा ओरैबायदिसो दा इउपिपिएलआव ओरैबायदि परिस्थिति सोलिगासिनो दङ दा ओंख्रि ओंखामा थावानो जाथों नाथाय बेहाय गोबां जेरैबायदि साबै मानसिखौबो गोबां मेकआप लगायनानै गोबां मोजां दामि मेकआप लगायनानै बाव होयोब्ला जेरैबायदि माखासे बोनो हायै एबा सासे सिख्लाजों आं रुजुबाय सासे सिख्लाया बारा साबखाया बै सासे सिख्लाया साबैयाव गोबां मोजां दामि मेकआप लगायनानै जेरैबायदि माखासे हौवाफोरखौ जे महरजों देलायनानै बोनो हायो थिग बेबायदिनो थावै जे सासे हिन्जावनि गहेनायाव मबे बुस्थुआव होयोब्ला जे समायथाव जागोन बैबायदि जे बाथ्रा फावजों एबा बाथ्राजों गोदै बुंनानै रायजो राजानि भटखौ माब्रै मोनगोन बिपिएफनि समाव मा मावदोंमोन मा मावाखैमोन अलरेडि रायजो राजाफ्रा माखासे ग्रासरुट लेभेलनिबाबो मिथिखासिगौ नाथाय दिनैसिमाव मा मावखो एबा बेसेबांसिम जोंनि बिटिसिआव इउपिपिएल सरकारा रायजो राजानि थाखाय बेसेबांसिम थाखा बाहायखो एबा गारखो दिनैसिमाव मोनबेसिम ब्रिज बानायखो मोनबेसिम नेशनेल हाइवे लामा बानायखो मोनबेसिम गेदेर माखासे इन्डास्ट्रि फेक्टरिफोर नाथाय ओमफ्राय आरो मोनबेसे साख्रिफोर सोखो बेयो मोनसे गेदेर सोंलु जानानै थाबाय अब्ला रायजोफोर नोंथांमोना सोरबायदि सरकारखौ दा पावाराव लाबोयोबा जोंनि बिटिसिनि थाखाय गोबां मोजां जागोन बै समाव हाग्रामा महिलारि सारा जेब्ला बानायनाय समाव बै समाव मिडिया बांद्राय फकास गैयामोन बबेबा CIT कलेज बानायनाय बा बबेबा नेशनेल हाइवे लामा बानायनाय बबेबा मोनसे इन्डास्ट्रि फेक्टरिफोर बानायनाय बै समाव ससियेल मिडियानि खुनु फकास गैया नाथाय दा समाव मोनसे फिसा MGNरेगा बै लामा मावनायखौबो गेदेर मोनसे निउज मिडिया फकास खालामनानै दामबाय थानाय एबा दानि जे ससियेल मिडिया जुगाव माखासे जे जाय पार्टिखौ मोजां मोनो बै पार्टिनि मोजां मोनग्राफ्रा शेयार खालामना होनानै स्प्राइट बानायनाय समाव दा समाव फिसा खामानि मावनायखौबाबो
मोजां दामि गोबां मावथारदों बेबायदि नुसै नाथाय बै समावदि जेब्ला बिपिएफआ पावाराव दंमोन बै पावाराव दंनाय समाव गोबां रायजो राजानि थाखाय खामानि मावदों लाबोदों हय माखासे बुस्थुआ सान्थि सुक्ति जादों हय माखासे रायजो राजाफोरनि थाखाय सान्थि जाबाय बै समाव पुलिस मिलिटारिनि फोरनि सोरनिबा गुलि बारुदजों थैनायनिफ्राय बियो माखासेया उदां जाबाय किन्तु नै दा माखासे बे मोनसे सोंलु माखासे जे एनडिबिजों जाखानांगौमोन बे संबिधान बे सुक्तिया बे सुक्तिखौ थबस्र' बारस'नानै गावनि क्रेडिट लानाया बियो मोनसे मोजां जादों नामा बेयो मोनसे सोंलु रायजोफोर नोंथांमोनहा मा सानो बे आंनि बिबुंथियाव आंनि सोंलुसो आरोखि दा माखासे बुस्थुआ ओरैबायदि दा बै समाव हाग्रामा महिलारि सारा जेब्ला खालामबोदोंमोन बे खालामनाय समाव बिएलटि सुक्तियाव गोबां बिएलटिफोरा गावनि केडार्सफ्रा बै समाव साख्रि मोन्दों एबा थार्ड ग्रेड फर्थ ग्रेडबाबो साख्रि सोनो हादों नाथाय दिनैसिमाव जोंनि 16टा डिपार्टमेन्टखौ लांजाबाय बै 16टा डिपार्टमेन्टखौ लांजानायाव बेयाव जोंनियाव दा बेसेबांखिनि थार्ड ग्रेड फर्थ ग्रेड जोंनि बिटिसिनि समस्त 34 लाख बै जनसाधारन रायजो राजाफोरनो दिनै साबेसेसिमाव थार्ड ग्रेड फर्थ ग्रेड साख्रि सोना होनो हाखो बे मोनसे गेदेर सोंलु रायजोफोर दा फैगोन जे बिटिसि बिसायख'थियाव जोङो सोरबायदि पार्टिखौ देरहाहोनानै पावाराव लाबोनानै जोंनि माखासे गोबां जेंना जेंसिफोरखौ मावनांगौ दङ नाथाय दिनैसिमावबो मावनो हायाखै आं हगाराखै आं एसे समाव हगारगोन जोंनि रायजो राजानि जोंनि दा चिरां डिस्ट्रिक्टनि 14 चिरां दुवार ब्लक कनस्टिटिउसनाव दा जोंनि एरियायावनो गोबां लामा मावनांगौफोर दङ दिनैसिमाव बै टाउन एरिया जायगाखौ जे बिपिएफनि सरकार थानाय समाव मावखाबाय एबा मावनायखौ बैखौ रिफायरिं खालामनानैसो दिनैसिम बेफोरखौ मावदों एबा बेबायदि मावबाय अनेक क्रेडिट लादों दा मोनबेसिम सिगां बानायखानाय बिल्डिं बानायखानायखौ रिफायरिं खालामनानै बेयाव बबेबा रिफायरिंआव जेनेबा 3 कौटि 4 कौटिनि बिल्डिं बैफोरखौ रिफायरिं खालामनायावसो बेबायदि गारनानै मा लाब जाखो गोदान क्रेड खालाम गोदान लामा बानाय अब्लासो रायजो राजाया मोजां मोनगोन ना माखासे बिटिआरनि जे दफाफोराव जे सनितपुर बिश्वनाथपुर बैफोरबायदि हाबसननांगौनि आरो बिटिआर बाउन्डारिनि खोथा बैफोरखौ बानाय रायजो राजानि देखाय अब्लासो रायजो राजाया मोजां मोनगोन नङा होमबा रायजोफोर नोंथांमोनहा बै एबारनि बिटिसि इलेक्सनखौ सोर सरकारखौ लाबोयोबा मोजां जागोन बेखौ नोंथांमोनहा निस्सय सान आरो आङो भिडिअखौ बांद्राय गोबाव खालायनो सानाखै रायजोफोर जुदि भिडिअखौ मोजां मोनोबा शेयार खालाम आरो कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय रायजोफोर